Hey guys, welcome back to my channel. আপোনালোকৰ কি খবৰ? মোৰ ভাল আৰু আশা কৰো আপোনালোকেও ভালে আছে। আজি মই এটা ভিডিও বনাম বুলি ভাবিছো কাৰণ মোৰ কিছুমান কিবাকিবি শ্বপিং কৰিছিলো। সেইবিলাক আহিছে। মই ভাবিলো সেইবিলাক আপোনালোকৰ লগতে এবাৰ দেখাও। একেলগে অহা নাই 2-4 দিনত কিছুমান বস্তু আহি পাইছে আৰু মই ইতিমধ্যে গোটেইখিনি খুলি চাইছো। তথাপিও এটা মানে গোটেইখিনি একেলগ হোৱা ৰখি আছিল যাতে মই ভিডিওটো ভালকৈ বনাব পাৰো ঠিক আছে আৰু এতিয়াতো মাৰ্চৰ মাহ পৰিছে সৰি এপ্ৰিলৰ মাহ পৰিছে আজি এপ্ৰিলৰ 3 তাৰিখ 4 তাৰিখ সৰি সবতে ভুল মোৰ গৰম পৰিছে বহুত সেইকাৰণে চুলিখিনি ওপৰত বান্ধি লৈছো মস্ত গৰম পৰিছে তো মই প্ৰথমতে এখন শাড়ী দেখাও এখন ধৰ্মা ফেশ্বন ভিলাৰ পৰা মোক গিফট কৰিছিল আৰু এখন বহুত ধুনীয়া শাড়ী হয় কিন্তু ইয়াৰ প্ৰাইস ইমান বেছি নহয় ডিজাইনটো এনেকুৱা এটো নেটৰ হয় এইখিনি এটো নেটৰ শাড়ী আৰু ইয়াৰ লগত এটো ব্লাউজ অকমান পিছনিয়া এটো ব্লাউজ হয় ব্লাউজটো স্লিভলেস হয় আৰু ধুনিয়াকে মানে ফিটিং কৰিব পৰাকে ইয়াৰ হাত দুখনো দি দিছে যদি মই হাত দুখন লগাই লব পাৰো যদি মই বিচাৰো আৰু ইয়াত এটো মানে মোৰ জোখ হিচাপত এটো মোৰ তাত ফিটিং হৈ যায় অকমান লুজ হয় তথাপি মই নিজৰ হিচাপত ডাঙৰ সৰু কৰি লব পাৰো ঠিক আছে আৰু এটো মিৰৰ ৱৰ্ক কৰা আছে গোটেই ব্লাউজটো পেজ আছে আৰু বহুত ধুনিয়া ব্লাউজ হয় কিন্তু পিন্ধিলে মোৰ অকমান প্ৰবলেম হ'ব এইবিলাক হাতত লাগিলে অকমান হাতটো কাটিব মোৰ মই জানো এনেকুৱা কাপোৰ মই আগতেও পিন্ধিছো মানে বেছি নিপিন্ধু মই ইমান ভাল নাপাও ঠিক আছে তাৰপিছত নেক্সট এখন শাড়ী অৰ্ডাৰ কৰিব অকমান দেৰি হ'ল কিন্তু মই মানে কি হৈছে টেইলাৰত দিব পৰা নাই দিয়া নাই এটো কালাৰ গ্ৰে কালাৰ হয় এনেকুৱা শাড়ী মোৰ আৰু এখন আছে সেইটো হেৰি কালাৰৰ গ্ৰীন টাইপৰ কালাৰৰ শাড়ী আছে এখন পিন্ধি ভাল লাগিছে কমফৰ্টেবল হয় সো মই আৰু এখন অৰ্ডাৰ কৰিছো এখন আহিব 2 মাহ হ'ল মই দেখুৱা নাছিল মানে চিলোৱা নাই কাৰণে আজি একেলগে দেখাই দিলো এখন হয় সেম টু সেম হয় দুখন আৰু এবাৰ দেখাই আছো দুটা সেম শাড়ী হয় এইখনৰ মোৰ বহুত কমফৰ্টেবল হয় শাড়ীখন ডেইলি ইউজৰ কাৰণেও ভাল হয় বা অফিস কৰিলে আপোনালোকে যদি অফিস কৰে পিন্ধি যাব পাৰে যদি মই লিংকটো পাওঁ আপোনালোক তলত দি দিম বাৰু ডেসক্ৰিপচনত এখন ডেইলি ইউজৰ কাৰণেও ভাল হয় আৰু বহুত মৰম লগা হয় কালাৰটো পিন্ধিলে বহুত ভাল লাগে মোৰ এইখনৰ লগত উঠা ফটো আছে যদি মই পাই যাও মানে আছে চাগে ফোনত মই ইয়াত দি দিম ঠিক আছে তাৰপিছত আৰু এইখন শাড়ী একেলগে এইখনৰ লগত 2 মাহ হ'ল চাগে অৰ্ডাৰ কৰিব এইখন ধুনীয়া কালাৰটো ধুনীয়া হয় গোল্ডেন কালাৰৰ আৰু এইটো কালাৰটো কি বুলি কয় অলিভ গ্ৰীণ কয় চাগে এইটো কালাৰৰ শাড়ী হয় ইমান মানে অকমান শাড়ী কেখন বহুত কমফৰ্টেবল হ'ব পিন্ধিবলৈ সেইকাৰণে মই দুখন অৰ্ডাৰ কৰি দিছিলো কিন্তু চিলাব পৰা নাই এতিয়ালৈকে তাৰপিছত এইখন শাড়ী এইখন ব্ল্যাক হয় এইখন বেছি দিন হোৱা নাই আহিব আৰু এইখন শাড়ীৰো গোল্ডেন কালাৰৰ এইটো গোল্ডেন কালাৰৰ ষ্টাৰ টাইপৰ ডিজাইন কৰা আছে আৰু এনেকুৱা মই এখন ৰেড কালাৰ অৰ্ডাৰ কৰিছিলো সেইখন এতিয়ালৈকে আহি পোৱা নাই নহলে এইখনো দেখাই দিলো হয় ইয়াৰ ব্লাউজটো কেনেকুৱা হ'ব বা নাজানো ভিতৰত ব্লাউজ পিস আছে মই এতিয়ালৈকে খুলাই নাই সাগে এইবিলাক চিলাউতে এইটো জনত মোৰ চিলোৱা হয় না নহয় মই গম নাপাম আৰু এইটো এটা ধুনিয়া লম্বা মেক্সি ড্ৰেছ হয় ফ্ৰক টাইপৰে এটো স্লিভটো এনেকুৱা পাংখা টাইপৰ তুমি এনেকৈ ধৰিছা তাৰ পিছত এটো লম্বা হয় বহুত ড্ৰেছটো সিধা কৰি ললো এনেকুৱা হয় লম্বা হয় মই কাখত আপোনালোকক ফটো দি দিম এটো ড্ৰেছ ইয়াৰ ব্ল্যাকো আছে মই মাইন্ট্ৰাৰ পৰা অৰ্ডাৰ কৰিছিলো আৰু ব্ল্যাকো আছে এটো পুৰা লম্বা হয় পুৰা ধুনিয়া ড্ৰেছ হয় আৰু এইখন আগফালৰ সন্মুখৰখিনি এনেকুৱা আৰু এটো স্লিভটো এনেকুৱা পুৰা লম্বা আৰু গৰমৰ দিনত অকমান প্ৰবলেম হ'ব মোৰ পিন্ধাত এটো এটা জাম্পশুট অৰ্ডাৰ কৰিছিলো মোৰ মানে জাম্পশুট এটা বহুত আগতে পেন্টালুন্সৰ পৰা লৈছিলো তাৰ পিছত ৰেড কালাৰৰ হেতু পিন্ধা এদিন পিন্ধিছো মই ফটো দি দিম হেতুৰ পিছত মই জাম্পশুট কেতিয়াও পিন্ধাই না কাৰণ মোৰ বহুত শকত আৰু মই ভাবো মোক বেয়া দেখি সেই কাৰণে এবাৰ মই ইমান দামী নহয় এটো
কিমান প্ৰাইচ আছিল নাজানো মই এইবিলাক অৰ্ডাৰ কৰা নাই আচলতে সেইকাৰণে 2099 লিখা আছে ইয়াত কিন্তু কমতে পাইছোঁ চাগে কাৰণ মই অৰ্ডাৰ কৰা নাছিলোঁ মোৰ ভণ্টিক অৰ্ডাৰ কৰিব দিছিলোঁ তাৰপিছত এইটো মই ভাবিছোঁ যে এটা আনি পিন্ধি চাওঁ এবাৰ এইটো হয় তলফালে এনেকুৱা মই ভাবিছোঁ যে এবাৰ পিন্ধি চাওঁ যদি ভাল লাগে পিন্ধিম যদি বেয়া লাগে এনেই যাব যোৱাবাৰটোৰ দৰে সেইকাৰণে মই ইমান দামী অৰ্ডাৰ কৰা নাই এনেই এটা অৰ্ডাৰ কৰি দিছোঁ আৰু জাষ্ট ট্ৰাই কৰিবৰ কাৰণে এইটো হোৱাইট কালাৰৰ কুৰ্তি হয় আৰু ইয়াত এমব্ৰইডাৰী কৰা আছে হোৱাইট কালাৰটো এইটো মই ঘৰত পিন্ধিবৰ কাৰণে আনিছিলোঁ আচলতে এইটো মই কিনি আনিছোঁ এইটো অৰ্ডাৰ কৰা নাই আৰু এনেকুৱা হোৱাইট কালাৰৰ কাপোৰবোৰ মোৰ বহুত ভাল লাগে আৰু এইটো স্লিভলেছ হয় হাত চুটি মোৰ পিছত এইটো ব্লেক কালাৰৰ বেণ্ডেজ ড্ৰেছ বুলি যে কয় এইটো ব্লেক কালাৰৰ বেণ্ডেজ ড্ৰেছ হয় আৰু ইয়াৰ এইটো হাত হয় হাতটো চাগে ইমানমানলৈকে আহিব আৰু এইটো ব্লেক কালাৰ হয় ধুনীয়া ড্ৰেছ হয় একদম লম্বা ধুনীয়া এইটো ৰাউণ্ড গলটো ৰাউণ্ড কাট আহিব আৰু পিছফালে একদম কভাৰ থাকিব মানে বেকলেছ নহয় তাৰপিছত এইটো এটা ব্লেক কালাৰৰ মেক্সি ড্ৰেছ হয় এইটো কেনেকুৱা হয় মানে এইটো হয় ড্ৰেছটো ব্লেক কালাৰৰ পুৰা মেক্সি ড্ৰেছ হয় তললৈকে এনেকুৱা এইখিনি অকণমান পাংখা টাইপৰ আছে আৰু পুৰা তললৈকে আহা আপোনালোকে যদি বিচাৰি কিনি ল'ব পাৰে আৰু ইয়াৰ হাতবিলাক নেটৰ আছে নেট হয় পুৰা স্লিভ আছে আৰু এইটো গলটো এনেকুৱা টাইপৰ কাপোৰটো ভাল হয় বহুতখিনি আৰু গলটো এনেকুৱা ধৰিব পাৰিছে নহয় এইখিনি পিছফালে যাব আৰু এইখিনি আগৰ ফালে আহি যাব আৰু চেইন আছে চাইডত এইটো চাইডত চেইন এডাল আছে এইটো চেইন এডাল আছে ইয়াত খুলিব পাৰি আৰু এইটো ড্ৰেছ হয় তাৰপিছত এইটো লাষ্ট ড্ৰেছ হয় চাগে এইটো আৰু দুটামান কিবা অৰ্ডাৰ কৰিছিলোঁ মই ক'ত থৈছোঁ পাহৰি গৈছোঁ তাৰপিছত এতিয়া মই বিচাৰি পোৱা নাই এইকেইটা কিবাকে বিচাৰি পাইছোঁ সেইকাৰণে দেখাইছোঁ বাকী আৰু কিবা অৰ্ডাৰ কৰিছিলোঁ মই দেখাব মানে বহুত ৰৈ গৈছে আৰু এইটো কাপোৰটো বহুত এনেকুৱা কি কাপোৰ বুলি ক'ব নাজানো এনেকুৱা কাপোৰৰ ড্ৰেছ এটা মোৰ ভণ্টি লৈছিলে দিল্লীৰ পৰা এম্বিয়েঞ্চ মলৰ পৰা তাৰপিছত সেই কাপোৰটো পিন্ধাৰ লগে লগে মানে ভালেই আছিল ড্ৰেছটো দামী আছিল কিন্তু পিন্ধাৰ পিছতে পতককৈ মানে কাপোৰটো বেয়া হৈ গৈছে মোৰতো নাজানো মই কিন্তু অৰ্ডাৰ দিওঁতে কাপোৰটো এনেকুৱা বুলি গম পালে মই নিদিলোঁ হয় কিন্তু সেইটোতকৈ এইটো কাপোৰটো অকণমান ভাল আছে সেইটো যিটো মই ভণ্টিৰ কাপোৰটোৰ কথা ক'লোঁ সেইটো কাপোৰতকৈ মই সেইটো কাপোৰো আপোনালোকক দেখাই আছোঁ যদি পাই যাওঁ মই তাৰপিছত এইটো ভিতৰ চাইডত ব্লেক হয় আৰু এইটো গ্ৰে কালাৰ আৰু গ্ৰে কালাৰ হোৱাইট কালাৰ ব্লেক কালাৰ এইকেইটা মোৰ একদম ফেভৰেট কালাৰ হয় এইটো এক্সি ড্ৰেছ হয় একদম তললৈকে আছে এইটো এটা লাষ্টৰ একদম তলৰ ফালে এইটো পাংখা আছে এইটো পিকু কৰা বুলি কয় নেকি পিকু কৰা আছে আৰু তলফালে পাংখাটো আছে আৰু এইটো হয় এইটো গলটো এনেকুৱা হয় একদম ওপৰলৈকে আহা এনেকুৱা এডাল দুডাল ইয়াত কাটি থৈ দিব লাগিব তাৰপিছত এইটো পুৰা স্লিভ হয় পুৰা লং স্লিভ হয় ভণ্টিয়ে যে মই লোৱা বুলি কৈছিলোঁ এইটো লৈছিলে দিল্লীৰ পৰা যে মই লোৱা বুলি কৈছিলোঁ এইটো ছেইম কাপোৰ হয় কিন্তু এইখিনি মানে এদিনো পিন্ধিব নোৱাৰিলে এইখিনি অকণমান ছিঙি গৈছে ছিঙি যোৱাৰ পিছত এইটো চিলাই কৰি ঘৰত পিন্ধে কেতিয়াবা মানে এই ড্ৰেছটো ভালেই আছিল কিন্তু এইটো ড্ৰেছটো ধুনীয়া শ্বৰ্ট হয় মানে কিন্তু স্লিভটো লং স্লিভ হয় ড্ৰেছটো বহুত মৰম লগা মই লৈ দিছিলোঁ কিন্তু কাপোৰটো অকণমান পাতল হয় এইটোতকৈ অকণমান বেছি পাতল হ'ব কিন্তু ছেইম কোৱালিটি তাৰপিছত মোৰ ফেভৰেট যিটো হয় হিল এইটো মোৰ হিল বহুত ফেভৰেট মোৰ আৰু 36 নম্বৰ কাৰণ মোৰ ভৰিৰ চাইজটো বহুত সৰু আৰু গ্লেডিয়েটৰ হিল মোৰ ফেভৰেট গ্লেডিয়েটৰ হিল মোৰ বহুত ফেভৰেট কিন্তু মোৰ নাছিল এইটো প্ৰথম লৈছোঁ আৰু এইটো নিউড কালাৰ কাৰণে মোৰ বেছি ভাল লাগিছে কাৰণ মই আজিকালি বেছিকৈ নিউড কালাৰ যিকোনো বস্তু নিউড কালাৰ কাপোৰ ভাল পাওঁ লিপষ্টিক ভাল পাওঁ আজি পিংক লৈছোঁ এনেই মই ব্লগ চগ বনালে বা এনেও বাহিৰত ওলাই গ'লে মই নিউড কালাৰ আজিকালি বেছি ভাল পাওঁ আৰু এইটো হিল হয় বহুত ধুনীয়া কালাৰটো তাৰপিছত আৰু এটা হিল আছে এই দুটা হিল চাগে এইটো হিল আহিব এসপ্তাহ বেছি হ'ল
আৰু এইটো হিল আজি আহিছে ইয়াৰ আগত যেটো দেখালে এইটো ৰেড কালাৰৰ হিল হয় ৰেড কালাৰ হয় আৰু ইয়াৰ হিলটো ব্লক হিল ৰেড কালাৰৰ ধুনীয়া ব্লক হিল হয় আৰু এইটোৰ সাইজ মোৰ 36 ৰে পিন্ধো মই গুটেইখিনি হয় 36 লিখা আছে ইয়াত তাৰ পিছত আগৰখিনি এইখিনি কিন্তু লেডাৰ নহয় এইখিনি কিটো কাপোৰৰ হয় তো কি কাপোৰ বুলি কয় মই নাজানো কিন্তু বহুত বেছি কমফৰ্টেবল হয় হেজুৰ কমফৰ্টেবল হেজুৰ কমফৰ্টেবল হয় এটো ব্লক হিল মই ব্লক হিল আৰু স্লেটস ব্লাক বহুত ভাল পাওঁ কিটেন হিলটো মই ভাল নাপাওঁ আৰু ভেজ হিলটো মোৰ ইমান ভাল নাপাওঁ আৰু বাকি এইটো মই বেগো অৰ্ডাৰ কৰিছিলোঁ এইটো মায়ে গিফ্ট কৰিছে মোক সেইকাৰণে স্পেচিয়েল হয় আৰু এইটো এটা আছে পাৰ্ট এইটো এটা পাৰ্ট এইটো মাজতে এডাল চেইন আছে এডাল আছে আৰু বেক সাইডে আৰু এডাল আছে আৰু এইটো বেগৰ কালাৰটো মোৰ খুব ফেভাৰিট হয় আৰু ভিতৰ ফালে এডাল আছে লাগিলে লগাই ল'ব পাৰোঁ আজি আহিছে বেগটো আৰু কোৱালিটিটো খুব ভাল হয় বহুত ভাল লাগিছে মোৰ আৰু এইখিনি আপোনালোকৰ কি মোৰ কাপোৰখিনি কেনেকুৱা লাগিছে আৰু কোনখিনি বেছি ভাল লাগিছে কমেন্টত জনাব আৰু এইখিনি মোৰ অৰ্ডাৰ কৰিছিলোঁ আজি মানে এই দুখন শাৰী যে দেখালোঁ এইখন মই দুমাহ আগতে অৰ্ডাৰ কৰিছিলোঁ চিলোৱা নাই কাৰণে আপোনালোকক দেখালোঁ বাকিখিনি সব নিউ হয় কেনেকুৱা লাগিছে কমেন্টত জনাব ভিডিওটো আৰু ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব বাই